নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অৰ্পণাই স্বাগতম জনাইছোঁ মোৰ চেনেল অৰ্পণাজ হোমলে। আজি মই বনাবলৈ ওলাইছোঁ বিলাহীৰ চাটনি। বলকচোন কেনেদৰেনো বনাওঁ চাই লওঁ। এয়া মই বিলাহী লৈছোঁ আৰু কেঁচা জলকীয়া, পিঁয়াজ, ইয়াতে জিৰা গুড়ি লৈছোঁ আৰু শুকান গোটা জিৰা লৈছোঁ আৰু লৈছোঁ গুড়। কেনেকৈনো বনাওঁ চাওঁ বলকচোন। ইয়াতে মই এতিয়া বিলাহীখিনি ধুনীয়াকৈ কাটি ল'ম, ধুই পেলাই কাটি লৈছোঁ। ইয়াতে কাটি লৈছোঁ আৰু মই এতিয়া কেৰাহীখন বহাই দিম গেছত আৰু তাত অকণমান তেল দি গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে জলকীয়া আৰু পিঁয়াজখিনি দিম আৰু লগতে জিৰা গুড়িখিনি দি ধুনীয়াকৈ ড্ৰাই কৰি শুকান হোৱালৈকে ভাজি ল'ম। তেন্তে মই এই ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব, বেল বাটনটো বজাব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ চাই থাকিব পাৰে। ফ্ৰেণ্ডসকল, বিলাহীৰ চাটনিটো সকলোৱে বনাই খাইছে, মইনো কেনেদৰে বনাওঁ সেইটো দেখাইছোঁ। আপোনালোকে ট্ৰাই কৰিব পাৰে, এই ৰেচিপিটো বৰ সোৱাদ লাগে খাবলৈ। এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ তেলত। এয়া মই এনেকৈ লৰাই আছোঁ আৰু মাজে মাজে ঢাকোন দি থৈ দিম, সিজিছেনে নাই চাই থাকিম। ফ্ৰেণ্ডসকল, লকডাউনৰ সময়ত আপোনালোকে ঘৰতে থাকিব, বাহিৰলৈ ওলাই নাযাব। দেশৰ পৰিস্থিতি বহুত বেয়া হৈছে, ঘৰতে থাকিব আৰু টেষ্টি বনাই খাই থাকিব। এনেদৰে খাই চাবচোন, বিলাহীৰ চাটনিটো বৰ ভাল লাগে খাই। ইয়াতে মই এচিকুট নিমখো দি দিছোঁ, কিন্তু দেখুৱাবলৈ পাহৰি গ'লোঁ। এয়া চাওক, এতিয়া মই গুড়খিনি দি লৈছোঁ। মই কাটি থৈ দিছিলোঁ, এতিয়া গুড়খিনি দি দিছোঁ। অলমষ্ট মোৰ ৰেচিপিটো এতিয়া কমপ্লিট হ'বই। ধুনীয়াকৈ বিলাহীখিনি এনেকৈ লৰাই আছোঁ, বিলাহীখিনি সিজিছেই। গুড়খিনি দি লৈছোঁ এতিয়া ইয়াতে এনেকৈ। এয়া চাওক ফ্ৰেণ্ডসকল, মোৰ বিলাহীৰ জ্বলা মিঠা চাটনি ৰেডি হৈ গৈছে। ইয়াতে মই অলপ জলকীয়া বেছিকৈ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। এয়া চাওক কি ধুনীয়া হৈছে। ফ্ৰেণ্ডসকল, মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ'সমূহ চাবৰ কাৰণে। এয়া চাওক, অলমষ্ট ৰেডি হৈ গৈছে। এই আপোনালোকে ভাতৰ লগতো খাব পাৰে আৰু নহ'লে ৰুটিৰ লগতো খাব পাৰে, শুকান ৰুটিৰ লগত। এয়া চাওক, দেখিবলৈ কি ধুনীয়া হৈছে। আপোনালোকে ট্ৰাই কৰিবচোন এই লকডাউনৰ সময়ত এনেকৈ চাটনি বনাই খাব। থেংক ইউ।